Hey guys, welcome back to my video पर तो इतना मैं जाबले रहे तेजपुर या देखिले पर सेंटर हुए से तो पिकनिक पार्टी टीशन पर खुली से वीडियो देखि खलो के सब যদি চাই ভাল লাগে লাইক কৰিব চেনেলটো সাবস্ক্রাইব কৰিব আৰু কমেন্ট কৰিব ভিডিও চাই কেনেকুৱা লাগিলে তো বলক মোৰাজী দেশাই এইখন হেৰি কৰা আধা কিলো স্থাপন কৰা আগতে অকল কলিয়া হেৰি শৰাইঘাটখনে দলং আছিলে অসমৰ দ্বিতীয় দলংখন কলিয়া মোৰা আহিব পিকনিক খাই লওঁ তো আমাৰ পিকনিকটো কোন জেগাত তো গাইস আমি ইয়াত পাই গলো হি পাই পেলাই জেগা চেগা ললো এই দেখিলে পাইছে গণেশ মন্দিৰ না ফটো মাৰিলে নুঠিব কি কম পাই ওরে বোন ইরেছে আর একদম মিছা বই 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 তো পপা গোটেই তেজপুৰখন চাব পাৰি গোটেই ওপৰহে পাই গ'লোহি mau bihimem foto-foto Kopi meja. বহুত জেগা আছে ফুৰিবলৈ তো এতিয়া তললৈ গৈ আছোঁ গৈ পেলাই খানাটো খাই পেলাই বাকীবিলাক ফুৰিম তো বলক আহা পতকত
ফুৰিম আৰু এতিয়া আমাক খাই মেলি হৈ গ'ল এতিয়া আমি যাম চিত্ৰলেখা পাৰ্কলৈ ব'লক আপোনাক দেখুৱাম চাই ভাল পাই লাগে মা তো গাইছ এতিয়া আমি আহিছোঁ মহাভৈৰৱ মন্দিৰ চাকি লৈ লওঁ হা লৈ লোৱা চাকি চাকি লৈ লওঁ তাৰপৰা ভিতৰলৈ যাম চাকি তাকি লৈ এতিয়া ভিতৰলৈ যাওঁ কি জ্বলাই হৈ গ'ল গাই ইয়াত চাকি জ্বলালোঁ ইয়াত